তো গাইজ গোটেই ৰাতি আজি ষ্টেচনতে থাকিলোঁ। তো এতিয়া হোটেলত যাম, হোটেলত গৈ পেলাই অলপ শুই ল'ম, বহুত টোপনি ধৰি আছে। তাৰপিছত আপোনালোকক জেগা দেখাই আছোঁ, চাই থাকক। তো গাইজ অলপ টোপনি ধৰি আছে বুলি আপোনালোকে ভাবিছে চাগে জ'চ কমি গৈছে, কিন্তু জ'চ কমি যোৱা নাই, পূৰা জ'চত আছোঁ। এতিয়া বলক সোনকালে চাব লাগে। আৰু ষ্টেচনৰ বাহিৰত পূৰা গাড়ী ভৰ্তি হৈ আছে আৰু দাৰ্জিলিং গেংটক ছিকিম পূৰা চিঞৰি আছে। আৰু আমি গোটেই ৰাতি এখন ষ্টেচনতে থাকিলোঁ, নিউ জলপাইগুৰি জংচন। তো এতিয়া বাই বাই NJP জংচন। তো গাইজ এপিছড 2 দিওঁতে অলপ দেৰি হ'ল, কাৰণ এইকেইদিন কিবা এটা কাম আছিল, সেইবাবে অলপ দেৰি হ'ল। তো একো নাই, নেক্সট এপিছডকেইটা সোনকালে দিম। তো চাই থাকক। गैंगटॉक से दार्जिलिंग कितना दूर? 45 hours आइस की पॉइंट है। তো ইয়াত চাবলগীয়া জেগা কি আছে মানুহজনে কৈ আছে, আৰু হোটেল ইয়াৰ পৰাই বুক কৰি দিম ৰ'ব। तो मैं जहाँ था तुमको बोला आप लोग देखो गाड़ी, बोलेंगे तो गाड़ी दे देंगे। उसका तो भाड़ा देंगे, भाड़ा देना पड़ेगा। डेफिनेटली देना पड़ेगा। इसलिए तो मैं लोगों ने पैकेज लीजिए, आपको सुविधा रहता है। पैकेज नहीं जाए हमें। তো গাইজ এতিয়া দাৰ্জিলিং আৰু গেংটকৰ দুয়োটাৰে হোটেল বুক কৰি দিলোঁ, আৰু দুয়োটাৰে হোটেল বুক কৰাৰ কাৰণে 3জনৰ মিলাই এডভান্স 2300 টকা লৈছে। दोनों होटल के कार्ड मिलेगा ऐसे? कौन सा? दोनों का? हाँ, इसका कार्ड खत्म हो गया, जो स्वीट होम का है ना। दार्जिलिंग वाला? हाँ, इसका कार्ड खत्म हो गया, ये इसका और लगेगा। তো গাইজ এতিয়া ৰুম বুক কৰিলোঁ। তো এতিয়া প্ৰথমে গেংটক যাম। তো এতিয়া বলক গেংটকলৈ। তো গাইজ এতিয়া গাড়ীত উঠি ল'লোঁ। তো এতিয়া বলক গেংটকত কি আছে সকলোখিনি দেখাই আছোঁ। তো গাইজ এতিয়া NJP জংচনৰ পৰা দাৰ্জিলিঙলৈ 73 কিলোমিটাৰ আৰু গেংটকলৈ 98 কিলোমিটাৰ। তো এতিয়া ইমান বাট গাড়ীতে বহি যাব লাগিব, একো নাই, এনজয় মেন এনজয়। গাইজ ৰাস্তাবোৰ চাওক না কিমান ধুনীয়া লাগিছে। তো ৰাস্তাবোৰে ইমান ধুনীয়া, আৰু আচল জেগা পাব বাকী আছেই। তো আজি ধামাকা হ'ব, ধামাকা। তো গাইজ এতিয়া আমি গেংটকলৈ গৈ আছোঁ, সেইবাবে আপোনালোকে এতিয়া বেছি পাহাৰীয়া অঞ্চল আৰু গছ গছনি দেখা নাই। তো যেতিয়া আমি দাৰ্জিলিঙলৈ যাম তেতিয়া চাব চাৰিওফালে সেউজীয়া আৰু কিমান একা বেকা ৰাস্তাৰে যাব লাগিব। আৰু এখন ট্ৰাকে চাওক না চাৰিওফালে কিমান বালি কৰি দিলে, গাড়ীৰ গ্লাছ উঠাই ল'বলগীয়া হৈছে। গাইজ এতিয়া গাড়ীত অহাৰ কাৰণে আপোনালোকে এই ৰাস্তাবোৰৰ আচল ফিল্ডটো পোৱা নাই চাগে। যদি বাইক লৈ অহা হয় তেতিয়া আচল ফিল্ডটো পালে হয়, এটা বহুত ধুনীয়া অনুভৱ। আৰু এই কাষেদি এখন নদী বৈ গৈছে, এই নদীখনৰ নাম মই নাজানো বাৰু, যদি আপোনালোকে জানে কমেণ্টত জনাবচোন। তো গাইজ ৰাতিপুৱা 6টাতে গাড়ীত উঠিলোঁ। তো এতিয়ালৈকে গেংটক পোৱাগৈ নাই, আৰু 10 কিলোমিটাৰমান আছে গেংটকলৈ। তো ইয়াতে হোটেলত কিবা কিবি খাই লৈছোঁ, তাৰপিছত খাই পেলাই গৈ আছোঁ, চাই থাকক। তো এতিয়া খাই বৈ হৈ গ'ল, এতিয়া বোলক সোনকালে যাব লাগে। গাইজ পাহাৰীয়া অঞ্চলতো চাওক না কিমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই থৈ দিছে, আৰু এখন সাঁকো বনাই থৈ দিছে এইটোৰ পাৰৰ পৰা সিটো পাৰলৈ যাবৰ বাবে। আৰু এইফালে চাওক পাহাৰৰ মাজেৰে ৰাস্তা বনাই আছে। এইফালে ৰাস্তা চাওক না, আকৌ বোকা ৰাস্তা পালোঁ আহি। এতিয়া আমি গেংটক পালোঁ আহি। তো এতিয়া চাই থাকক। তো গাইজ গেংটকত এটা ডাঙৰ প্ৰব্লেম হ'ল, মানে গেংটকত মই যিমানবোৰ ভিডিঅ' কৰিছিলোঁ গোটেইবোৰ মোবাইলত ছেভ আছিল। তো মোৰ মেমৰিত ছেভ আছে বুলি মোবাইলৰ ষ্ট'ৰেজ খালী কৰি থাকোঁতে গোটেইবোৰ ভিডিঅ' ডিলিট হৈ গ'ল। সেইবাবে বেয়াও লাগিছে অলপ। তো বেয়া লাগিলেওতো উপায়টো নাই। তো এতিয়া বলক আপোনালোকক দাৰ্জিলিংখনকে ভালদৰে দেখাম বলক। তো গাইজ এতিয়া গেংটকৰ পৰা দাৰ্জিলিঙলৈ ডিষ্টেঞ্চ 97 কিলোমিটাৰ। তো এতিয়া মই গেংটকৰ ৰাস্তাবোৰ আকৌ ভিডিঅ' বনাই নাথাকোঁ। তো এতিয়া মই ডাইৰেক্ট দাৰ্জিলিং গৈহে ভিডিঅ' বনাম। তো এতিয়া বলক দাৰ্জিলিং। আৰু এইফালে চাওক ৱেলকাম টু ছিকিম, ইনষ্ট্ৰাকশ্যন ফৰ ফৰেনাৰ্ছ। তো এয়া ফৰেনাৰ্ছৰ বাবে কিবা কিবি ইনষ্ট্ৰাকশ্যন লিখা হৈ আছে। তো এয়া আমি চাই লাভ নাই। তো এতিয়া বলক দাৰ্জিলিং। তো গাইজ এতিয়া আমি দাৰ্জিলিং সোমালোঁ আহি। তো এয়াই হ'ল মোবাইলৰ কামাল, 4 মিনিটত গেংটকো গ'লোঁ আৰু গেংটকৰ পৰা দাৰ্জিলিঙো আহি পালোঁ। গাইজ 4 মিনিটতে আহি পোৱা নাই দিয়ক, সেইটো মই ভিডিঅ'টোৰ হিচাপতহে কৈছোঁ, এনে আহোঁতে 4 ঘণ্টামানে লাগিল। গাইজ এতিয়া বহুত ভোক লাগি আছে। তো এতিয়া প্ৰথমে ৰেষ্টুৰেণ্ট এখন বিচাৰি ল'ব লাগিব। তো ৰেষ্টুৰেণ্টত প্ৰথমে কিবা এটা খাই তাৰপিছত হোটেলত গৈ হাত মুখ ধুই তাৰপিছত ৰাতি দাৰ্জিলিঙৰ নাইট ভিউ দেখাই আছোঁ। তো চাই থাকক। তো এইখন ৰেষ্টুৰেণ্টতে সোমালোঁ, মংগোলিয়ান ৰেষ্টুৰেণ্ট। তো ইয়াতে কিবা এটা খাই লওঁ ৰ'ব, তাৰপিছত দেখাই আছোঁ। গাইজ ৰেষ্টুৰেণ্টৰ ভিতৰৰ পৰা বাহিৰৰ ভিউটো চাওক না কিমান ধুনীয়া। तो ये तो बस शुरुआत है, पिक्चर तो अभी बाकी है। तो চাই থাকক। তো গাইজ এতিয়া মংগোলিয়ান ৰেষ্টুৰেণ্টত খাই ল'লোঁ কিবা কিবি। তো এতিয়া বলক হোটেললৈ। এতিয়া মোবাইলৰ চাৰ্জো বহুত কম আছে, 20% চাৰ্জ আছে, বেটাৰী ল' মাৰি আছে। তো এতিয়া হোটেল নোপোৱাৰ আগত চাৰ্জটো শেষ নহ'লেই হ'ল আৰু। তো এতিয়া সোনকালে হোটেল পালেগৈ হ'ল আৰু।
তো গাইছ এতিয়া যেন আপোনালোকে এখন ষ্টেচন দেখিছে, এইখন হ'ল টয় ট্ৰেইনৰ ষ্টেচন। তো আজি বাৰু টাইম নাই, কাইলৈ টয় ট্ৰেইনত উঠিম আৰু আপোনালোককো ভালদৰে দেখাম। আৰু এইবোৰ যে ট্ৰেইন লাইন দেখিছে, এইবোৰো টয় ট্ৰেইনৰে হয়। ইমান পাহাৰীয়া অঞ্চলটো এতিয়ালৈকে যিমান ঘৰ দেখিছোঁ চব বিল্ডিঙে বিল্ডিং, এটা দুটা সৰু ঘৰ আহিলেও আকৌ বিল্ডিং ঘৰ আহিছে। আৰু ইমান পাহাৰীয়া অঞ্চল হৈ পেলাইও ৰাস্তাবোৰ ইমান ধুনীয়া। আমাৰ ফালে আকৌ সমতল হৈও ৰাস্তা যিহে বনায় এবছৰো নিটিকে। আৰু এইফালে চাওক না কিমান কুঁৱলী পৰিছে, কুঁৱলী কোবত পূৰা বগা হৈ আছে। তো গাইছ এতিয়া আমি দাৰ্জিলিং পালোঁ আহি, আৰু বহুত ঠাণ্ডা হৈ আছে, ইয়াত বহুত কুঁৱলী পৰি আছে। তো ঠাণ্ডাত কঁপি আছোঁ। ৰুমত গৈ পেলাই পূৰা চুৱেটাৰ টুৱেটাৰ পিন্ধি পেলাই ওলাই আহিব লাগিব। এতিয়া হোটেলত যাওঁ ব'লক। তো গাইছ এতিয়া আমি ৰাস্তা চিনি নাপাওঁ, তো গুগল মেমাক অন কৰি লৈছোঁ আৰু গুগল মেমাক চাই গৈ আছোঁ। তো এতিয়া আমাৰ হোটেলখনৰ নাম হ'ল হোটেল চুইট হোম। তো এতিয়া ব'লক গুগল মেমাক চাই গৈ থাকোঁ। তো এতিয়া হোটেললৈকে খোজকাঢ়ি যাম। তো ব'লক। তো এতিয়া ইয়াত কিনকিনীয়া বৰষুণ দি আছে। তো এতিয়া সোনকালে হোটেলত যাব। আৰু গুগল মেপে কি ৰাস্তাৰে লৈ আহিছে চাওক না, ইমান আপদ আছে, উপায় নাই আৰু। ৰাস্তাটো বহুত আপদ আছে। তো এতিয়া ভাগৰ লাগি গৈছে, ব'লক সোনকালে যাব লাগে। খোজকাঢ়ি পূৰা ভাগৰ লাগি গৈছে, ইয়াতে অলপ ৰখি ৰ'ব। তো গাইছ অৱশেষত খোজকাঢ়ি পালোহি হোটেল চুইট হোম। তো গাইছ এইটো হোটেলে বুক কৰিছিলোঁ, চুইট হোম কৈছে, হোটেল চুইট হোম ইণ্টাৰনেশ্যনেল। তো হোটেল পালোঁ আহি, এইটোৱে হ'ল হোটেল চুইট হোম। तो इतना बोलो ভিতৰলৈ The 3 night plan is 3,000 payments करता है तो 3,000 is 1,000 इसमें काटेगा वो तो एडवांस दिया है ना वो हाँ हाँ तो 23 दिया आप 700 देना पड़ेगा कहाँ पर से नहीं तो दो मिला के 3,000 होगा नहीं टोटल आपका 48 हुआ ना टोटल आपका 48 हुआ 48 में आप उधर कितना दिया 2300 दिया है तो 48 में 2300 माइनस तो ইয়াতে কিবা কিবি লিখিব দিলে তো লিখিলোঁ এতিয়া বলক ৰুমত এনে পাহাৰীয়া অঞ্চল আৰু আমাক ৰুমটো দিছে একেবাৰে ওপৰত তো অহা যোৱা কৰোঁতেহে অৱস্থা বেয়া হ'ব कुछ बोलना है तो 9 नंबर में डायल करना है हाँ कितना में नहीं आपको का आपसे बात करने से हो जाएगा कल परसों 2 दिन में सेक्शन हो जाएगा তো গাইছ এতিয়া আমি হোটেল পালোঁ আহি তো হাত ভৰি ধুই লৈ ৰ'ব তাৰপিছত দেখাই আছোঁ গাইছ এতিয়া হাত ভৰি ধুই হৈ গ'ল তো গাইছ এতিয়া মাৰ্কেটে দেখাব লাগিব কাৰণ দাৰ্জিলিঙত যি চাবলগীয়া বস্তু আছে সকলোবোৰ ৰাতি বন্ধ থাকে তো কাইলৈ দেখাই আছোঁ তো এতিয়া বলক গাইছ এতিয়া আমি গা পা ধুই ওলাই আহিলোঁ হোটেলৰ পৰা তো আপোনালোকক দাৰ্জিলিঙৰ মাৰ্কেট কেইখনমান দেখাওঁগৈ বলক অলপমান বজাৰ কৰিবলগীয়া আছে তো বজাৰো কৰিম আৰু আপোনালোকক দাৰ্জিলিঙৰ মাৰ্কেট কেইখনমান দেখামগৈ বলক হ'ল ৰাতি দাৰ্জিলিঙৰ ৰাস্তা আৰু বৰষুণ দি পূৰা ৰাস্তা ভিজি আছে আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে সদৰ ট্ৰেফিক অফিচ দাৰ্জিলিং তো এইটো হ'ল সদৰ অফিচ আৰু গুগল মেপ চাই আকৌ গলিৰ ৰাস্তা পালোঁ আহি চাওক না আকৌ ৰিটাৰ্ণ মাৰিব লাগিব ৰাস্তা তো এইফালে গুগল মেপ চাই আহি এখন পূৰা ডাঙৰ মাৰ্কেটত আহি পালোঁ তো ইয়াত জোতা চেণ্ডেল বেগ কাপোৰ কি লাগে চব পাব আৰু এইফালে চাওক না কিনকিনীয়া বৰষুণ দি আছে আৰু কিনকিনীয়া বৰষুণৰ মাজতে খোলাকৈ কাপোৰ বেছি আছে আৰু এইফালে চাওক কি জোতা লাগে চব জোতা পাব আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে দাৰ্জিলিঙৰ পোষ্ট অফিচ এইফালে এখন ৰেষ্টুৰেণ্ট দেখিবলৈ পাইছে তো ইয়াত বোলে চাইনিজ খানা পায় তো আগৰ পৰা আহোঁগৈ বলক তাৰপিছত আহি ইয়াত চাইনিজ খানা খাম গাইছ ইমান মানুহ ঘূৰি আছে তেওঁ ৰাস্তাবোৰ চাওক না কিমান চাফা এটা পলিথিনো পৰি থকা নাই ৰাস্তাত চাৰিওফালে চাওক না দোকানে দোকান আপোনালোকক কি লাগে চব পাব ইয়াত তো মোৰ ফেচ ৱাছ শেষ হৈছিল তো ফেচ ৱাছ এটা লৈ ল'লোঁ তো আৰু চাই আছোঁ ইয়াত এতিয়া কিনকিনীয়া বৰষুণ দি আছে আপোনালোকে কেমেৰাত ধৰিব পৰা নাই চাগে কিন্তু কিনকিনীয়া বৰষুণ দি আছে আমাৰ এইফালে হ'লে এনেকৈ বৰষুণ দিলে কোনো মানুহে নোলায় চবেই ভিতৰতে বহি থাকিব কিন্তু ইয়াত চাওক না কিনকিনীয়া বৰষুণতো কিমান মানুহ ফুল হৈ আছে পূৰা বৰষুণত তিতি পূৰা কাপোৰ ভিজি গ'ল ইয়াত বৰষুণ দিয়ে থাকে নেকি এনি টাইম অহাৰ পৰা ইয়াত বৰষুণ দিয়ে আছে কিনকিনে তেওঁ মানুহ কমা নাই কিন্তু মানুহ ফুল হৈ আছে তো ইয়াতে খোজকাঢ়ি ভোক লাগি গ'ল তো এতিয়া ম'ম' লৈ লৈছোঁ তো আপোনালোকে যদি খাই লওক তো এতিয়া ম'ম' খাই হৈ গ'ল তো এতিয়া চিকেন লেগ পিচটো দেখি ভাল লাগিছে দেখোন লৈ লওঁ নেকি তো ম'ম' ইয়াত 70 লৈছে কিন্তু ম'ম'ৰ লগত চুপটো দিয়া নাই চুপ নাই বোলে ইয়াত তো ম'ম' ইয়াত 70 টকা লৈছে আৰু ইয়াত চিকেন লেগ পিচ আছে চিকেন লেগ পিচ হ'ল 100 তো এতিয়া চিকেন লেগ পিচ অৰ্ডাৰ দিছোঁ তো চিকেন লেগ পিচ খাই চাম চিকেন লেগ পিচ আহি গ'ল তো খাই চাওঁ কেনেকুৱা লাগে এতিয়া চিকেন লেগ পিচ খাই হৈ গ'ল এতিয়া বলক আৰু কি খাব পাৰোঁ চাই আছোঁ বলক এইফালে চাওক না কিমান ডাঙৰ কুলক টাৱাৰ এইটো
মানুহ এজনক সুধিলোঁ তো মানুহজনৰ মতে এই ক্লক টাৱাৰটো ব্ৰিটিছৰ দিনতে বনোৱা বোলে আৰু এইফালে এইটো কি বনাই থৈ দিছে এইটোহে সুধিব পাহৰিলোঁ দেখাততো কিবা জেলৰ নিচিনাহে লাগিছে জেলেই নেকি এইটো তো এতিয়া পূৰা বৰষুণ দি আছে তো ইয়াতে অলপ ৰখি লৈছোঁ তো বৰষুণটো কমিলে হোটেলত গৈ আছোঁ হোটেল তো বহুত বৰষুণ দি আছিল তো তেতিয়াই হোটেল পালোঁ আহি তো এতিয়া ভাত দিছে এইবিলাক তো ভাত খাই লওঁ ৰ'ব তো এতিয়া ভাত চাত খাই ৰুম পালোঁ আহি আৰু এইফালে পূৰা টিভি চলি আছে তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোনে এপিছড 1 চোৱা নাই জল্দি যাওক আৰু চাওক তো আজিলৈকে বা কাইলৈ দাৰ্জিলিঙৰ বেলেগ জেগা চাবলৈ যাম তো কাইলৈ লগ পাই আছোঁ তো আজিলৈকে বাই